হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এতিয়া অনুৰোধ কৰোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে সম্পূৰ্ণ ভিডিঅ'টো চাব। মই আজি এটা কচু শাকৰ বহুত টেষ্টি ৰেচিপি বনাইছিলোঁ, খাবলৈ খুবেই সোৱাদ হ'ল। আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। ভিডিঅ'টো চাব মোৰ লগত কেনেকৈনো বনাইছিলোঁ। বলক, এয়া মই বাৰীলৈ গ'লোঁ, অলপ কচু বুটলি আনিলোঁ, আমাৰ বাৰীতে আছে। বহুত বেছি নহয়, মই অলপ লৈছোঁ। এয়া কচু ল'লোঁ একেইডাল বুটলি, আৰু এতিয়া মই বিলাহী ছিঙি ল'ম। বাৰীতে বিলাহীও আছে, মৰি গ'ল বিলাহীবিলাক, তথাপিও এতিয়াৰ কাৰণে হৈ যাব। এয়া চব গছবোৰ শুকাই গ'ল। এয়া একেবাৰে ভালকৈ পকা নহয়, হ'লেও বুঢ়া হয় বিলাহীকেইটা। এনেকুৱা বিলাহীও খাব পাৰি। এয়া বিলাহী, কচু আৰু দুটা সৰু সৰু আলু দিছোঁ। মই ধুনীয়াকৈ ধুই কাটি ল'লোঁ। এতিয়া মই কেৰাহীত পানী গৰম হ'বলৈ দিম অলপ। তেল মই নিদিওঁ, সম্পূৰ্ণ বইল হয়। মছলাও নিদিওঁ ইয়াতে। এয়া কচুখিনি দি দিলোঁ, আৰু এইফালে ৰেডি কৰি লৈছোঁ অলপ তিলখিনি মই ভাজি গুড়ি কৰি লৈছোঁ, আৰু এইফালে কেইফুটমান নহৰু আৰু জলকীয়া আৰু বিলাহী। এয়া কচু সিজিছে, কচু আৰু আলু। এতিয়া মই বিলাহীখিনি দি দিলোঁ ইয়াতে, আৰু নহৰু কেইফুটো দি দিলোঁ। জলকীয়াকেইটাও মই লগতে দি দিম, এতিয়া সিজি যাব তেতিয়া। আৰু অলপ ঢাকি দিলোঁ সিজিবৰ কাৰণে। এয়া সিজিছে। এয়া নিমখ দি দিলোঁ মই এতিয়া মই অলপ সিজিব দিম, নিমখো দিলোঁ যিহেতু। আৰু বাৰীৰ পৰা মই অকণমান মান ধনিয়া ছিঙি আনিমগৈ। বাৰীতে মান ধনিয়া আছে, মই লগতে ছিঙি অনা নহ'ল যিহেতু। সেইফালে ট্ৰেইন গৈছে, অকণমান দেখাই দিছোঁ। এয়া মান ধনিয়া, একেবাৰে ওচৰলৈ আনি দেখাই দিছোঁ ট্ৰেইনখন। এনেকুৱা ট্ৰেইনো মাজে সময়ে গৈ থাকে। এয়া মান ধনিয়া, মই অলপ মান ধনিয়া বুটলি ল'ম এতিয়া। খুব কাঢ়া ৰ'দ দিছে যে, চব শুকাই গৈছে বস্তুবিলাক। বহুত পানী দিব লাগে। ৰুই লৈছোঁ, আগৰ ৰোৱাবিলাক অলপ আছে, এতিয়া নতুনকৈও ৰুইছোঁ মান ধনিয়া। আৰু লগতে মই চানাৰ চাটনি বনালোঁ। অৱশ্যে চানাৰ চাটনিটো ভিডিঅ'টো দিয়া নহ'লে, কেনেকৈ বনাইছিলোঁ। চাটনিখিনিহে দেখা পাব। এয়া মান ধনিয়াকেইডাল এতিয়া মই ধুই ল'ম, আৰু এইফালে কচু হৈছে আৰু। এতিয়া মই ইয়াতে তিলখিনি দি দিম। তিলখিনি দি মই অলপ ভালদৰে সিজিবলৈ দিম আকৌ। এয়া তিলখিনি দি দিলোঁ, আধা কাপমান তিল দিছোঁ মই। এতিয়া খুব ভালকৈ আকৌ সিজিবলৈ দিম, তেতিয়া তিলখিনি খুব ভালদৰে মিলি যাব আৰু তিলৰ সোৱাদটো আহিব। এতিয়া মই কাটি থোৱা এয়া মান ধনিয়া দি দিলোঁ। মোৰ কচুৰ আঞ্জা হৈয়ে গ'ল। কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব। খাবলৈ খুবেই টেষ্টি হ'ল। এইফালে চানাৰ চাটনি, এইফালে কচু, লগতে বি জলকীয়া, নেমু। এয়া আছিল আমাৰ দুপৰীয়া সাজত আজি। লগতে দালি আছিল। দালিখিনি দেখুওৱা নাই আৰু, ইমানেই আছিল ভিডিঅ'টো।
আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।